নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ তোমালোকৰ ৰিজাল্ট আহিছে। ক'ৰ পৰা আহিছে, কেনেকৈ চেক কৰিব লাগিব জনাই আছোঁ। তোমালোকে গুৰুত্ব সহকাৰে চোৱা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিতৰত আৰম্ভ কৰোঁ। তোমালোকৰ ভাল খবৰটো আহিছে GDSৰ ফালৰ পৰা নিশ্চয় দেখাই পাইছা। যি নেকি তোমালোকৰ GDSৰ 40,000তকৈ প্লাছ ভেকেঞ্চি আছিল, সেই ভেকেঞ্চিসমূহৰ যিহেতু তোমালোকৰ 4 নম্বৰলৈকে লিষ্টটো দিছিল, এই পদ লিষ্টটোত তোমালোকৰ হয়তো কিছুমানৰ নামটো আহিছিল অলপ পইণ্টৰ কাৰণে আৰু কিছুমানৰ হয়তো অলপ পইণ্টৰ কাৰণে নামটো অহা নাছিল। এতিয়া তোমালোকলৈ ভাল খবৰ আহিছে, তোমালোকৰ 5 নম্বৰ লিষ্ট অৰ্থাৎ তোমালোকৰ 5 লিষ্ট তোমালোকক পাব্লিছ কৰি দিছে আৰু নিশ্চয় দেখাই পাইছা এইখনেই হৈছে 5 নম্বৰ লিষ্টখন। আৰু ইয়াত তোমালোকৰ দিয়া হৈ আছে ডিষ্ট্ৰিক্ট নেম, দিয়া হৈ আছে কেণ্ডিডেট নেম বা কিমান পাৰ্চেণ্ট পাইছে সেইটো দিয়া হৈ আছে, কিমান পাৰ্চেণ্টত মানে নামটো আহিছে সেইটো দিয়া হৈ আছে। তোলে ধুনীয়াকৈ নিজৰটো চেক কৰি ল'বা, হয়তো তোমালোকৰটো আহিব পাৰে। যদিহে তোমালোকৰ যোৱাবাৰ 1 পইণ্ট বা 2 পইণ্ট কাৰণে ৰৈ গৈছিলা, তেতিয়াহ'লে এইবাৰ নিশ্চয় আহি গৈছে।